গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ গৈ আছোঁ যে আজি মোৰ ভণ্টি ভাগৰ বাৰ্থডে আছে। সেইকাৰণে আজি আপোনালোকৰ ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিবলৈ আশা ৰাখিলোঁ। আজি বতৰটো পূৰা বৰষুণ দি আছে, আপোনালোকে দেখিবলৈ পাইছে যে এয়া দেখিছে। আজি আপোনালোকৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। আজি মই ভণ্টিৰ ওচৰত যাওঁ, ভণ্টি কিন্তু ঘৰতে নাই। ভণ্টি বোলে স্কুললৈ গ'ল। এতিয়ানো কি কৰোঁ, উপায়টো নাই। আৰু এতিয়া ভণ্টিৰ কাৰণে কামবোৰটো কৰি দিব লাগিব, যিহেতু ভণ্টি নাই। সেইকাৰণে ভণ্টিৰ কাৰণে কেক চেক অৰ্ডাৰ দিব লাগিব আৰু ব্ৰইলাৰবিলাক আনি দিব লাগিব, কাৰণ ভণ্টিৰ লগৰবোৰ আহিব বোলে। সেইকাৰণে ভাত পানী খুৱাব বোলে, যিহেতু ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া বৰ্তমান এডিট কৰি আছোঁ ভণ্টিৰ কাৰণে। এয়া দেখিবলৈ পাইছে, এইটো মানে দিম বুলি ভাবিছোঁ ভণ্টিক, যিহেতু আপোনালোকে চাই থাকিব ভিডিঅ'টো। বৰ্তমান গাইজ কম্পিউটাৰ দোকানলৈ আহি পালোঁ। এয়া দেখিছে মোৰ লগৰটো আছে আৰু মই এইফালে আছোঁ। যিহেতু আপোনালোকক মই এডিট কৰি আছিলোঁ যে ফটো কপি, এই কম্পিউটাৰ মানে ওলাবলৈ আহিছোঁ কম্পিউটাৰ দোকানত। জুম কৰি দেখাইছোঁ আপোনালোকে, এইটো কপি ভণ্টিক গিফ্ট দিবৰ কাৰণে ওলাই আছোঁ কম্পিউটাৰতে। বৰ্তমান গাইজ কম্পিউটাৰৰ পৰা ওলোৱা হৈ গ'ল। কিমান 300 টকা। বৰ্তমান গাইজ ডাইৰেক্ট কম্পিউটাৰ দোকানৰ পৰা আহি পাই লগে লগে ঘৰতে এইবোৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। যিহেতু এই বেলুন চেলুন ফুলাই আছে, দেখিছে একটা দুটা ফুলাই আছোঁ পূৰা বেলুন, একদম ফুলাব নোৱাৰোঁ। আৰু টাইমটো আপোনাৰ 3:30 বাজি গ'ল। ভণ্টি এতিয়া স্কুলৰ পৰা আহি পাব, যিহেতু বেলুন ফুলাই আছোঁ আৰু লগাবলৈ সাজু হ'ব। এতিয়া আমাৰ লগৰটো আৰু মই ফুলাই আছোঁ আৰু মাতিম। এয়া দেখিছে আমাৰ এজনী আহি গ'ল টেপেৰী, বেলুন ফুলাবলৈ মাতিলোঁ আৰু এইফালে লগৰটোৱে পূৰা ৰেডি কৰি আছে। বৰ্তমান গাইজ আহি পালে আমাৰ ভণ্টিহঁতে, ফাইনেলি ৰেডি কৰা হৈ গ'ল আৰু ভণ্টিৰ লগৰবোৰো পূৰা বহি আছে। এয়া দেখিব পাইছে পূৰা বহি আছে লগৰবিলাকে, ভণ্টিৰ লগৰবিলাকে। আৰু এতিয়া বৰ্তমান আমাৰ ভণ্টিয়ে এতিয়া টাইম হৈ গ'লতো এতিয়া কেক কাটিবৰ কাৰণে। এয়া দেখিব পাইছে, জুম কৰি এইফালে মোবাইলটো দেখা দিয়ক। এইফালে কেকটো বিনা, তাৰপিছত 17 বছৰ হ'ল, এইবাৰ 17 বছৰ সোমাইছে। জাষ্ট এতিয়া কেক কটাকটি হৈ গ'ল। এতিয়া বৰ্তমান চাফ চিকুণ কৰি আছে, যাতে এতিয়া ভাত পানী খাবলৈ হ'ব সময়। আৰু এতিয়া আমি যোনটো এতিয়া মই গিফ্টটো দিছিলোঁ, সেই গিফ্টটো এতিয়া ভণ্টিৰ হাতত চমজাই দিওঁ, যাতে গিফ্টটো কেনেকুৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিব, যাতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।